গাইজ, যদি আপুনি এয়াৰপ্লেনত ট্ৰেভেল কৰিছে তেনেহ'লে আপুনি নিশ্চয় জানে যে এয়াৰপ্লেনত কিছুমান বস্তুৰ ওপৰত নিষেধাজ্ঞা থাকে আৰু তাৰে ভিতৰত এবিধ হ'ল মাৰ্কাৰী অথবা পাৰাযুক্ত থাৰ্মোমিটাৰ। কিন্তু কিয়? আচলতে এৰোপ্লেনৰ বেছিভাগ অংশই এলুমিনিয়ামেৰে তৈয়াৰী আৰু আপোনাৰ জ্ঞাতাৰ্থে মই জনাওঁ যে মাৰ্কাৰী অৰ্থাৎ পাৰা এবিধ এনেকুৱা জুলীয়া পদাৰ্থ যিয়ে এলুমিনিয়ামৰ লগত তৎক্ষণাত বিক্ৰিয়া ঘটি ইয়াক গলাবলৈ আৰম্ভ কৰে। আৰু মাৰ্কাৰী এনে এবিধ পদাৰ্থ যি কেতিয়াও নিজকে কনজিউম নকৰে আৰু ই তেতিয়ালৈকে এলুমিনিয়ামৰ লগত বিক্ৰিয়া কৰি থাকে যেতিয়ালৈকে এলুমিনিয়াম সম্পূৰ্ণৰূপে গলি নাযায়। এতিয়া আপুনি নিজেই কল্পনা কৰক যে যদি ভুলবশতঃ মাৰ্কাৰীৰ এটা টোপালো এৰোপ্লেনত পৰে তেন্তে কি অৱস্থা হ'ব পাৰে। এই ইণ্টাৰেষ্টিং ফেক্টটো জানি কেনেকুৱা লাগিল কমেণ্ট ছেকশ্যনত লিখিবলৈ নাপাহৰিব আৰু এনেধৰণৰ নিত্য নতুন ইণ্টাৰেষ্টিং ফেক্ট জানিবলৈ আমাৰ চেনেল অলৰাউণ্ডাৰ এছামক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।